বুলি আৰু আপুনি যে মোক কৈ আছে নিজেতো কেলে ভৰাই থৈ নগ'ল মই তহঁতক খৈও কাটি দি পোৱা নাই এই ল'ৰাটো বা স্কুললৈ গ'লে কি খাই যাব বাৰু যাকচোন দৰ্জাকে ভাঙিব লাগিব এতিয়া লেলা কে কি নাম দি মাত নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকিব ব'লক এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হেৰি শুনিছেনে কালি গোটেইখিনি খৈ বৰষুণত তিতি থাকিলে এতিয়া ভাত বনাবলৈ শুকান খৈ এডোখৰো নাই যাওকচোন যাওক দুডোখৰমান বিচাৰি আনকগে ক'ৰবাৰ পৰা গৈ একো নাই যদি মোৰ মাথাটোকে ভৰাই দেগে যা কালিয়ে তাইক কৈ থৈ গ'লো বজাৰলৈ যোৱাৰ আগত বোলো বৰষুণ দিব পাই খৈখিনি ভৰাই থৈ দিবি গোহালিত নাই নুশুনিলে মইনো কি জানো বৰষুণ দিব বুলি আৰু আপুনি যে মোক কৈ আছে নিজেতো কেলে ভৰাই থৈ নগ'ল মই তহঁতক খৈও কাটি দিম ভৰাইও দিম কাম এটা কৰিবি পাকঘৰটো মোকে এৰি দিবি ভাতখিনিও মই বনাই বনাই খুৱাম তহঁতক খালি তেজ খোৱা মতাটোক পালোঁ একোৱে ক'ব নোৱাৰি মোক সেইফালে দাং কাচি কৈ থাকে নিজে কৈ ফালে দাং কাচা হে কিবা কৈছিলি এই নাই একো কোৱা নাই এই ল'ৰাটো বা স্কুললৈ গ'লে কি খাই যাব বাৰু যাকচোন যাওক ক'ৰবাৰ পৰা বিচাৰি আনকগে ৰহ যাওঁ তহঁতৰ পৰা শান্তি অলপো নাই দেই মোৰ লেলা কেলা লগত নেলেলা কেলা কেইটা থলে লেলা কেলা কেইটা লেলিবনে নেলেলিব ঐ কি পঢ়িছ চাওঁ পঢ় লেলা কেলা লগত নেলেলা কেলা কেইটা থলে লেলা কেলা কেইটা লেলিবনে নেলেলেলি ঐ ল'ৰা মুখতচোন ৰটো ফুটাই নাই কি পঢ়িছ এইবোৰ মুখত নুপুতিলে কি কৰোঁ মই ৰহ মই পঢ়াই দিছোঁ এনেকৈ পঢ়োন লেৰেলা কেৰেলাৰ লগত নেৰেলেলা কেৰেলা কেইটা থলে লেৰেলা কেৰেলা কেইটা লেৰেলিবনে নে এখনে কিনো লাগি থাকেও আকৌ পঢ়াইছোঁ শুন লেৰেলা কেৰেলাৰ লগত নেৰেলেলা কেৰেলা কেইটা থলে লেৰেলা কেৰেলা কেইটা লেৰেলিবনে নেলেলে লাষ্টৰ দেখাত ফুটাব নাও কি মোৱাখন দি পঠিয়াইছে অ' মাষ্টৰখনে মুখতে ফুটাব পৰা নাই ৰহ বাপেৰক পঠিয়াই দিমগৈ মই ভাত বনাওঁগৈ তই স্কুললৈ যাবলৈ নিজে নোৱাই ফালে মোক ক'বলৈ আহিছে এক চৰবাই দিম মাৰক তেনেকৈ ক'বলৈ নাহিবি পঢ়ি থাক মনে কি হ'ল নপঢ়ি চাই আছ যে ভেবা লাগি বহীখনলৈকে নিজেহে মনে মনে পঢ়িবলৈ কৈছিলি ক সেইকাৰণে পঢ়ি আছো মনে বৰ জহনি যোৱা ল'ৰাও এইটো যি কৈ থাক যা মই ভাত বনাওঁগৈ ৰাম এতিয়া ভঁৰালৰ দৰ্জাকে ভাঙিব লাগিব এইটো ভঁৰাল কামেই নাই ধান থলেও হৌকি যায় কিনো পাপৰ ফলত এইজনীক বিয়া পাতিলোঁ ঐ মই সেই ৰমলা মাষ্টনীক বিয়া পতা হ'লে এতিয়া মই ভৰি ওপৰত ভৰি থৈ খাব পাৰিলোঁহেঁতেন ৰমলা মাষ্টনীয়ে তাইক গিৰিয়েকক অলপ সুখত ৰখা নাই দেই মইহে এই ভুতুনিজনীকনো ক'ৰ পৰা পালোঁ হেৰি শুনিছেনে খৈখিনি সোনকালে লৈ আহক নহ'লে ভাত বনাবলৈ দেৰি হ'বগৈ হেই ৰহ গৈছোং চিঞৰি নাথাক হেৰি শুনিছেনে এই আমাৰ ইয়াক যে ভদেশ্বৰৰ ওচৰতে টিউশ্যন এটা দিয়াওঁগৈ নেকি বাৰু এতিয়া অংক বিজ্ঞানখনো ইংৰাজী ভাষাতে কৈ দিলে এতিয়া অসমীয়া বাক্য এটাও ভালকৈ পঢ়িব নাজানে অংক বিজ্ঞান ইংৰাজীবোৰ ক'ত পাৰিব বাৰু ময়ো তাকে ভাবি আছিলোঁ কথাটো তই কাম এটা কৰিবি আজি পিছবিলাকে গৈ সুধি আহিবিচোন হ'ব মই আজি যাম বাৰু সুধিবলৈ
আপুনি এতিয়া যাওকচোন যাওক সেইটোক সেই বাক্যটো পঢ়াই দিয়কগৈ কিনো মোৱাখন দি পঠিয়াইছে মই কোৱা প্ৰথমডোখৰ পাৰিছিলোঁ পঢ়াব পিছৰডোখৰহে লাগি থয় জিভাখনত কিনো দি পঠিয়াইছে ঐ যাওকচোন যাওক আপুনি চাই দিয়কগৈ এবাৰ গৈ ৰ গৈছোঁ হেৰি মই ভদেশ্বৰৰ ওচৰৰ পৰা আহোঁগৈ দেই ভদেশ্বৰ ঐ ভদেশ্বৰ ঘৰত আছনে নাই অ' কি নাম দি মাতিম তোমাক কোনেনো ইমান টেটু ফালি চিঞৰিছে চাওঁগেচোন ৰ ক'ত মৰিলে অ' এঘৰ মানুহ দেও মনিছে এটা দেখি পোৱা নাই ফুলেশ্বৰী দেখোন কিয় আহিলি নকবি আৰু ভদেশ্বৰ এইবাৰ আমাৰ ল'ৰাটো ক্লাছ 6লৈ পালে নহয় অংক বিজ্ঞান ইংৰাজী একোৱেই নোৱাৰে তাতে অংক বিজ্ঞানখনো এইবাৰ ইংৰাজী ভাষাত কৈ দিলে নহয় সৌপা অসমীয়া ভাষাত পঢ়ি অহা এতিয়া ঘপককৈ ক'ৰপা বা ইংৰাজী ভাষাত অংক বিজ্ঞানখনো বা পঢ়িব পাৰে সেইকাৰণে তোৰ ওচৰলৈকে আহিছোঁ আৰু তই টিউশ্যন এটা লৈ দিবি আৰু দেই যেনে তেনে হ'ব দে পঠিয়াই দিবি কাইলৈ পৰা ময়ো অংক বিজ্ঞানখনে পঢ়াওঁ বাৰু এতিয়া ইংৰাজী ভাষাত কৈ দিলে নহয় মোৰো অলপ দিগদাৰ হ'ব তথাপিতো মই চেষ্টা কৰিম বাৰু তই পঠিয়াই দিবি কাইলৈ হ'ব পঠিয়াই দিম বাৰু ফুলেশ্বৰী খাবি নেকি চাহ বনাই দিওঁ সেই নেলাগে হ'ব মই ভাত খাই আহিছোঁ হেৰি কাম এটা কৰোঁ কাইলৈৰ পৰা ল'ৰাটোক পঠিয়াই দিম আৰু দেই হ'ব দে নাখাওঁ যদি চাহ ঘৰলৈ যা হ'ব যাওঁ এইখিনিতে এটা কথা কওঁ আজিৰ ভিডিঅ'টো বিশেষকৈ বনোৱা হৈছে যিহেতু এইবছৰ চৰকাৰী বিদ্যালয়সমূহত ক্লাছ 6ৰ পৰা অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজী ভাষাত কৰি দিয়া হৈছে যাৰ ফলত মানে কিছুমান ল'ৰা ছোৱালী অলপ অসুবিধা হৈছে চৰকাৰে বাৰু যি কৰিছে আমাৰ ভালৰ বাবে কৰিছে গতিকে মই কোনো বেয়া ভাবি ভিডিঅ'টো বনাবলৈ যোৱা নাই গতিকে কোনেও যাতে মোক ভুল ভাবি নলয় দেই আৰু বিশেষ নকওঁ আজি ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ পুনৰ এটা এই ভিডিঅ'ৰে নেক্সট পাৰ্ট লৈ আহি আছোঁ গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু শেষত কওঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই